এভৰিৱান, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলোৰে ভালে। আৰু মোৰ ফালৰ পৰা আজি হেপ্পী নিউ ইয়েৰ। আৰু এতিয়া মই যাবলৈ ওলাই আছোঁ পথাৰলৈ। লগৰ কেইজনমান লগ লাগি পিকনিক কৰিম বুলি ভাবিছোঁ। আৰু তাত গৈ কি পাৰোঁ কি নোৱাৰোঁ দেখাবলৈ চেষ্টা কৰিম। চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া লগৰজনীৰ ঘৰত আহি আমি বজাৰ কৰিবলৈ যাবলৈ ওলাইছোঁ। মই ষ্টেটাছ লগাবলৈ ভিডিঅ' পিকনিক খাব লাগিব বুলি আৰু এইফালে খৰি চৰি বিচাৰি ভাত পাতিবলৈ লোৱা হৈছে। আৰু এইফালে পোৱালীকেইটা বহুৱাই নচুৱাই আছোঁ। এইফালে এগৰাকী মাংস কাটিছে, চব্জি তব্জি কটা হৈ গ'ল। আৰু এইফালে বহি আছে। আৰু এইফালে আমাৰ ভাত হৈ গ'ল। আৰু এইফালে কেৰাহীখন পাতি থৈছোঁ। এতিয়া এইফালে চাহ আনিছে, চাহ খাবলৈ বহি আছোঁ সকলোৱে। এইফালে কেৰাহীখন গৰম হৈ গ'ল, তেল দি দিছোঁ মাংস চব্জি বনাবলৈ। আৰু এইফালে সকলোৱে কামে কামে লাগি আছে। বছৰৰ প্ৰথম দিনটোত সকলোৱে লগ লাগি এসাঁজ খাবলৈ বহুতেই ভাল লাগে। সেইকাৰণে আমিও ভাবিলোঁ এনেকৈ সকলোৱে লগ লাগি এসাঁজ খাওঁ বুলি। চালাডত সেই পিঁয়াজ সেই কাঁহীখনো কাটা। আৰু লগৰ কেইজনী থাকিলে এনেই ভাল লাগে, সকলোৱে হাঁহি ফূৰ্তি কৰি নাচি বাগি থাকিবলৈ। প্ৰথম দিনটো বুলি সকলোৱে এপাক নাচিলে, ভাল লাগিলে। ময়ো নাচিলোঁ, ভাল লাগিলে। সকলোৱে লাগি ভাগি এসাঁজ খালোঁ এনেকৈ। আৰু এনেকৈ লাগি ভাগি খালে বহুতেই ভাল লাগে। আৰু আমাৰ ফালৰ পৰা সকলোলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল। হেপ্পী নিউ ইয়েৰ। বছৰৰ প্ৰথম দিনটোত সকলোৱে ফূৰ্তি কৰিলোঁ, নাচিলোঁ, বাগিলোঁ, বহুত ভাল লাগিলে। আৰু এনেকৈ ফূৰ্তি কৰিবলৈ লগৰ কেইজনীয়ে মাঘ বিহুতে পাম। আৰু মাঘ বিহুতো এনেকৈ লগ লাগি খাওঁ বুলি ভাবিছোঁ কি হয়। আৰু এই দিনবোৰলৈ বহুতেই মনত পৰি থাকিব, কিয়নো ইমান ফূৰ্তি কৰিছিলোঁ। এই দিনবোৰলৈ মনত পৰিলে বহুতেই বেয়া লাগিব লগৰ কেইজনীক, আৰু এনেকৈ নাপামেই চাগে। গানটো মিউট কৰি দিছোঁ, নহ'লে কপিৰাইট লাগি যাব পাৰে। সকলোৱে নাচি আছে, গান বাজি আছে, সেইকাৰণে। এইখন হৈছে আমাৰ শেষৰ জলকীয়া চব্জিখন লগৰজনীয়ে বনাই আছে। আৰু বিশেষ একো বনাই থকা নাই, মাংসৰ চব্জি আৰু জলকীয়া চব্জি বনোৱা হৈছে। আৰু সৰু ল'ৰা ছোৱালী আছে কাৰণে সোনকালে কৰা হৈছে। আৰু এইফালে খাবলৈ পাত পাৰিলেই। চিম্পুলকৈয়ে খালোঁ, লগত খালে এনেকৈয়ে খাই ভাল লাগে। ঘৰলৈ আৰু এইফালে ঘৰলৈ যাবলৈ হৈ গ'ল। ঘৰৰ পৰা কি আনিছিলোঁ চব টোপোলা বান্ধি লৈ লৈছোঁ। ভিডিঅ'টো তাত শেষ কৰিব নোৱাৰিলোঁ, ইমানেই খকা খুন্দা হ'ল। সেইকাৰণে ঘৰত আহিয়ে ভিডিঅ'টো শেষ কৰিছোঁহি। আৰু আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।